এক জঘন্যকাণ্ড সংঘটিত হৈছে এইখন অসমত। এইবাৰ পিতৃৰ কামনাৰ বলি হ'ল নিজৰে জীয়ৰী। মৰিয়নিত সংঘটিত হৈছে এই জঘন্য ঘটনাটো। নিজ পিতৃৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ কন্যাৰ। এক মাহ দিন ধৰি নিষ্কিহতেই জীয়ৰীক কৰি আহিছিল ধৰ্ষণ। ইপিনে কিশোৰীগৰাকীয়ে যদি এই ঘটনাটোৰ সন্দৰ্ভত মাকক অৱগত কৰিছিল, তেতিয়া মাকে কৈছিল, নকবি কাকো, তেওঁ তোৰ নিজৰে দেউতা। ইফালে কিশোৰীগৰাকীৰ মাতৃয়ে গোপনে ৰাখিছিল সমগ্ৰ ঘটনাটো। লগতে কিশোৰীগৰাকীৰ মাহীয়েকৰ এজাহাৰৰ ভিত্তিত লম্পট পিতৃক মৰিয়নিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বাপেকৰ জীয়েকৰ পৰা বিশ্বাস উঠি যাব, কেলে আমাৰতো বাপেকৰ পৰা ছোৱালীৰ মৰম বেছি থাকে। এনেকুৱা কৰিছে, এনেকুৱা মানুহ ইয়াৰ পৰা উঠিব লাগে। আপোনালোকে ফাঁচি দিয়ক এনেকুৱা মানুহ। আৰু আমি ৰাইজে যদি উকুম দিয়ে, আমি ৰাইজে ঘৰ জ্বলাই দিম। আমি এনেকুৱা মানুহ ইয়াত নাৰাখোঁ। কেলে গম পাইছোঁ যে বাপেকে কি ৰেপ কৰিছে ছোৱালীক। এই গাইজ ভিডিঅ'টো চালে হ'বলা এনেকুৱা কিছুমান ঘৃণনীয় কাম কৰা মানুহবোৰক যেতিয়ালৈকে আমাৰ অসমত গভীৰভাৱে আইন নলয়, যেতিয়ালৈকে আমাৰ অসমত গভীৰভাৱে এনেকুৱা আইন কানুন নলয়, তেতিয়ালৈকে আমাৰ অসমত এইবোৰ দুৰ্ঘটনা চলিয়ে থাকিব। মইতো কওঁ ইমিডিয়েটলি পাচি দিব লাগে, নহ'লে দুটা হাত ভৰি কাটি বাহিৰত পেলাই থৈ দিব লাগে। এনেকুৱা মানুহবোৰক চালক বৰুবক নিজৰ জীয়ৰীক, নিজৰ কইনাক, নিজৰ জীয়ৰীক কেনেকৈ এনেকুৱা অকাণ্ড ঘৃণনীয় কাম কৰিব পাৰে। নিজৰ জীয়ৰীক কেনেকৈ এনেকৈ ঘৃণনীয় কাম কৰিব পাৰে। গাইজ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব পাৰে, শ্বেয়াৰ কৰা। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ যে অসম চৰকাৰে এনেকুৱা আইন কানুন ব্যৱস্থা ল'ব লাগে যে নেক্সট টাইম এনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰাকৈ এটা আইন ব্যৱস্থা কৰিব লাগে, যাতে এনেকুৱা কাম কৰা মানুহবোৰক ইমিডিয়েটলি নাইতো পাচি দিব লাগে, নাইতো গুলিয়াই মাৰি পেলাব লাগে। মই এইটোৱে ভাবোঁ, নিজৰ জীয়ৰীক বাবাৰে, নিজৰ জীয়ৰীক এনেকুৱা ঘৃণনীয় কাম কৰিব পাৰে, এনেকুৱা ঘৃণনীয় কাম কৰিব পাৰে ভাবিলে একদম মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰা। আৰু লগতে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আৰু বেছি ক'বলৈ মন নাই আৰু, একদম দিমাগ খাৰাপ হৈ যায়।